Hello, good evening guys. আজি মানে একদম ডাঙৰ এটা সারপ্রাইজ পালো হাজবেন্ডৰ ফালৰ পৰা মানে মোৰ বাৰ্থডে আহি আছে 22 ফেব্ৰুৱাৰী কিন্তু আগতেকে এডভান্স কিবা এটা সারপ্রাইজ দিছে চাও হাকছো আপোনালোকৰ লগত শেয়াৰ কৰো আৰু কি কি দিলে হেতু আপোনালোকক আনবক্সিং কৰি আপোনালোকৰ আগত দেখাই আছো বলক তেতিয়ালে ভিডিওটো স্টাৰ্ট কৰো প্ৰথম কি সারপ্রাইজ পালো আপোনালোকক দেখাও এয়া এখন তাৱা পাঁচ দিন মানে আনি খুৱাব লাগিব বনাই বনাই ভাল টেস্টি খানা বনাই খুৱাব লাগিব যে সেইকাৰণে আনিছো ৰান্ধনি মানুহক এইবিলাকে দিব আৰু কি দিব আৰু আচ্ছা কেনেকা লাগিছে জনাব এখন বাৰ্থডে কাৰণে মানে বাৰ্থডে বনাই বনাই খুৱাব লাগিব যে সেইকাৰণে আগতেকে দিছে নেক্সট হৈছে এখন কালাৰটো কিন্তু ভাল লাগিছে ৰেড নেক্সট এখন মানে ইয়াৰ লগত থকা ঢাকনিখন আঠুৱাই এখনে খালে ভাল দিলে এখন এখন আছে মিক্স কৰিবলৈ এখন মানে ধুবলৈও দিছে মানে বেছিকে ধুব নোৱাৰে তাৰ পৰা এখন এনেকৈ মাজে মাজে গিফ্ট পাই থাকিলে ভাল লাগে দি থাকিব লাগে কাৰ বাৰু এনেকৈ গিফ্ট পাই থাকিলে ভাল লাগে মোৰ কিন্তু বহুত ভাল লাগে বিশেষকৈ কাপোৰ প্ৰথম সারপ্রাইজটো খুলিলো এই তিনটা এখন ইয়াৰ ঢাকনা আছে এখনত নেক্সট এখন সৰু এখনকৈ অলপ সৰু 3 নম্বৰ এখন আৰু লগতে এইটো এটাকে ধুবলৈ দিম মানে ভালকে বনাই খুৱাই আৰু ভালকে মানে চাফা কৰি থবলৈ লগত দিছে এইটো সোলাটো হিকতে আছে তাবা নেক্সটটো চাওক সেকেন্ড সারপ্রাইজটো চাওক তেতিয়াহ'লে এখন ইন্ডাকশন চোলা মানে আমিতো হিটাৰত বনাও ন ইয়াত হিটাৰ ব্যৱহাৰ কৰা হয় মানে এখনত বনাই জলদি জলদি ভালভালকে খুৱাবলৈ দিছে এখন নেক্সট গিফ্ট এখন নেক্সট গিফ্ট আপোনালোকৰ কেনেকুৱা লাগিছে জনাব মই কিন্তু ভাল লাগিছে নেক্সট গিফ্ট আৰু শেষৰ গিফ্টটো চাওঁ কি দিছে তোটা মানে টাইম লাগি গৈছে আৰু এটা এনেকৈ বনাব লাগিব এইটো ৰুম হিটাৰ আৰু ইয়াত বহুত ঠাণ্ডা পৰিছে সেইকাৰণে ৰুম হিটাৰটা বহুত দিন আগৰ পৰাই ল'ম বুলি ভাবি আছিলোঁ কিন্তু পোষ্টিং আহিব বুলি ভাবি আমি লোৱা নাছিলোঁ বস্তু বহুত বেছি হ'ব বুলি সেইকাৰণে এতিয়া অৱশেষত মানে ঠাণ্ডা ইমানেই পৰিছে এটা ল'বলগীয়া হৈ গ'ল আৰু লৈ ল'লোঁ এটা ৰুম হিটাৰ আগতেই ল'ম ভাবি আছিলোঁ পোষ্টিং আহিবকে ৰখি মানে এতিয়া 2 বছৰ 3 বছৰ হৈ গ'ল সেইকাৰণে এবাৰ পোষ্টিং আহিলেও আহিব আৰু লৈ ল'লোঁ আৰু মানে বস্তু এবাৰ মূৰত এনেকৈ নিব লাগিব হৈ গ'ল 3টা বস্তু ফাৰ্ষ্ট হয় এখন কেৰাহী ছেকেণ্ড এখন তাৱা আৰু প্ৰথমৰ থাৰ্ড ট্ৰেটো এখন সৰু কেৰাহী ছেকেণ্ড গিফ্টটো হৈছে এখন ইণ্ডাকশ্যন চ'লাৰ এখন বাৰ্থডে আছে 22 ফেব্ৰুৱাৰীত কিন্তু আগতেই গিফ্ট দিছে আৰু থাৰ্ডটো হৈছে এটা ৰুম হিটাৰ মানে ঠাণ্ডা পাইছোঁ যে সেইকাৰণে মানে ৰুম হিটাৰটা আনি দিছে চবৰে কাৰণে এইটো পিছে চবৰে ঠাণ্ডা লাগিছে ইমান ঠাণ্ডা হৈছে পুৰা সেইকাৰণে চবৰে কাৰণে এটা ৰুম হিটাৰ আনি দিছে এতিয়া ঠাণ্ডা নালাগে আৰু এইটো কেনেকুৱা লাগিলে মোৰ সারপ্রাইজ গিফ্টকেইটা আপোনালোকে জনাব কমেণ্ট বক্সত কৈ আৰু ভিডিঅ'টো যদি চাই ভাল লাগে লাইক সাবস্ক্ৰাইব আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু বন্ধু বান্ধৱীৰ মাজত শ্বেয়াৰ কৰিব আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ আকৌ এটা অন্য ভিডিঅ' লগ পাই আছোঁ বাই